যে এইবাৰ ৰাইজৰ মতামত আপোনাৰ BPFৰ পক্ষত সেইকাৰণেই মই অলৰেডি কৈছোঁৱে যে ৰাইজে বিচাৰিছে কাৰণেহে মানে আমাৰ আঞ্চলিকৰ ল'ৰাবিলাকৰ যিখিনি মানে স্থিতি তেওঁলোকে পাইছে। চাওক, আজিৰ এই সংবাদ মেল যোগে আমাৰ মুছলিম ছাত্ৰ সন্থা অসম মোৰ্চা BPFক মুকলি সমৰ্থন জনোৱাৰ কাৰণে এই সংবাদ মেল আয়োজন কৰা হৈছে। এইটো অকল মোৰ্চাৰ সমৰ্থন নহয়, BTR-বাসী ৰাইজৰ সমৰ্থনৰ কাৰণে আমি মোৰ্চাই এই সংবাদ মেলখন আয়োজন কৰিছোঁ। আৰু এই সংবাদ মেল যোগে ৰাইজৰ মতামতহে আমি ব্যক্ত কৰিব আহিছোঁ। ইয়াত মোৰ্চাৰ কোনো মতামতৰ কথা নাই। BTR-বাসী ৰাইজে এইবাৰ সংখ্যালঘু মুছলমান ৰাইজে বিচাৰিছে যে BPF আকৌ এবাৰ চৰকাৰ কৰিব আৰু পৰিৱৰ্তন বিচাৰিছে। যিহেতু 5 বছৰ এই BTR-বাসী ৰাইজে প্ৰত্যক্ষ কৰিছে বেলেগ এটা দলক চৰকাৰ গঠন কৰিব দি দেখিলে যে তেওঁলোকে একো উন্নয়ন কৰিব পৰা নাই। যিখিনি উন্নয়ন কৰিব লাগিছিল 5 বছৰত তাৰ 1% কৰিব পৰা নাই। গতিকে এইবাৰ আকৌ মানে চৰকাৰ পৰিৱৰ্তন কৰি তেওঁলোকে হাগ্ৰামাক BTC চিফ বনাব বিচাৰি আছে ৰাইজে। গতিকে ৰাইজৰ মতত আমি সহমত পোষণ কৰি আমি BPFক আমাৰ মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা মুকলি সমৰ্থন দিছোঁ। চাওক, ইতিমধ্যে আমাৰ আঞ্চলিকবিলাকৰ প্ৰায়বিলাক প্ৰতিনিধিয়ে কাম কৰি আছে। সেই কামৰ কাৰণে তেওঁলোকে মানে যিখিনি ফিল্ডত পাইছে আমাক ৰিভিউ দিছে যে এইবাৰ ৰাইজৰ মতামত আপোনাৰ BPFৰ পক্ষত সেইকাৰণেই মই অলৰেডি কৈছোঁৱে যে ৰাইজে বিচাৰিছে কাৰণেহে মানে আমাৰ আঞ্চলিকৰ ল'ৰাবিলাকৰ যিখিনি মানে স্থিতি তেওঁলোকে পাইছে, পৰ্যবেক্ষণ কৰিছে ফিল্ডত, সেইখিনিৰ পৰাইহে আমাৰ এই আজিৰ সংবাদ মেল আয়োজন কৰা হৈছে।